পৰা ব্ৰহ্মপুত্ৰৰ ৩-৪ দিন নেৰা নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা পাৰ হোৱাৰ ফলত নিমাতী কঙাবাৰীত মানে অত্যন্ত নিমাতী ছাইডত মানে কাৰেণ্ট পৰিছে পৰাৰ কাৰণে তাত আমাৰ নাওসমূহ চপাবলৈ মানে ইয়াত অসুবিধা হৈছে। হোৱাৰ ফলত ডিপাৰ্টমেণ্টৰ আৰু প্ৰশাসনৰ দুই সহযোগত আলোচনাৰ মৰ্মে আজি ফেৰী সেৱাসমূহ বন্ধ ৰাখিছে আৰু অনিৰ্দিষ্ট কাললৈ বন্ধ ৰাখিছে আৰু কোনো মানে নিৰ্দেশ নিদিয়ালৈকে